Welcome back to my channel NB EduTech. বন্ধু বান্ধৱীসকল আশা কৰিছো সবে ভালে আছে সো আপোনালোকৰ ৰিকুৱেষ্ট ৰক্ষা কৰি আজি পুনৰ এটি এনালাইসিস কৰিছো ধুবৰী ডিস্ট্ৰিক্ট ইউপি আৰু এলপি 2023 জি মেৰিট লিষ্ট আছিল ৰেগুলাৰ টিচাৰ তেওঁলোকৰ জাস্ট এটি কম্পাৰেটিভ ডিসকাশন এটা কৰিবলৈ ওলাইছো পুনৰ সো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাব বস্তু আৰু কিবা যদি হতাশ হৈ আছে বা কিবা যদি কনফিউজনত আছে অকন হলেও ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছো প্ৰথমতে কৈ দিয়া ভাল হ'ব বন্ধু বান্ধৱীসকল যে ডিডব্লিউ ফালৰ পৰা ফাইনেল মেৰিট লিষ্ট ওলাব তাৰ লগত এইখিনি এনালাইসিসৰ কিমান দূৰ পাৰ্থক্য থাকিব বা কিমান দূৰ মিল খাব হেতু অনাগত সময়ত দেখা যাব বাট দিস ইজ জাস্ট ফৰ এনালাইসিস পাৰপাস অনলি সো প্ৰথমতে আহো ইউপিত কিমান পোষ্ট আছে বন্ধু বান্ধৱীসকল আপোনালোকে গম পায় মই স্ক্ৰিনত দেখাব বিচাৰি আছো Assamese medium assistant teachers okol Assamese medium or bortoman moi dekhao UP 28 ase unreserved OBC 19 14 SC STP 11 ST Hills 9 PWD 8 T types 2 total 91 ঠিক আছে আৰু এই হৈছে 2023 merit list মই নাম আৰু সিরিয়াল নাম্বার ইয়াত হাইড কৰি দিছো যেহেতু যিকোনো ব্যক্তিগত তথ্য প্ৰকাশ কৰাটো ভাল কথা নহয় বাট বাকি ক্যাটেগৰি ওয়াইজ এটা জি লিষ্টত আমি পাইছো হেখিনি স্ক্ৰিনত শেয়াৰ কৰিছো সো আমি যেটা চাইছো বন্ধু বান্ধৱীসকল ইউপিত মিনিমাম আগৰ দৰে মিনিমাম 10% আছিল হেতু মই ধৰিছো 48 ওলাইছে তেখেতৰ 60% আছিল টেটত আৰু তেখেতৰ বিএডত আছিল 85.05 হাই সেন্টাৰত আছিল 78 গ্ৰেজুৱেচনত আছিল 72.59 529 So total 59.779 ওলাইছে ঠিক তেনেকৈ ওবিসি ওলাইছে 55.555 ঠিক তেনেকৈ এসসি ওলাইছে 58.175 এসটিপি 56.038 আৰু এসটি হিলছৰ 55.735 এইটো প্ৰথমতে এইটো ইয়াত দিব লাগিছিল কলমত মই ইয়াত দিছো আৰু এইখিনি মই ৰেন্ডমলি ক্যালকুলেট কৰিছো বন্ধু বান্ধৱীসকল ইয়াত পইণ্টত ইফাল ইফাল হ'ব পাৰে ৰেন্ডমলি কেনেকৈ কৰিছো মই কেনেকৈ ধৰিছো কাট অফ গৈছিলে সাপোজ এসসি আৰু ওবিসি ক্যাটেগৰি জাস্ট ফৰ এক্সাম্পলৰ কাৰণে এইটো মই লৈছো জেনাৰেল বা বাকি ধৰক এসটি প্লেন বা এসটি হিলছ তেনেকৈ মই এতিয়া লোৱা নাই আপোনালোকক বুজাবৰ কাৰণে জাস্ট বস্তুটো দুটা ফিগাৰ মই লৈছো সো কাট অফ গৈছিলে 270 টোটাল মাৰ্কসত বাট তেখেতৰ 266 টেটত আছিল গতিকে হে হাই পাৰ্সেন্টেজ যেহেতু আছে টেটত মই হেতু ধৰা নাই 284 কাট অফ গৈছে বাট টেট আছে 58.667 এজন ক্যান্ডিডেটৰ এসসি তেখেতৰ মই ধৰিছো যেহেতু টেটৰ ডিফাৰেন্স আছে 6.233% এটো এটা ভাল বহুত ডাঙৰ পাৰ্সেন্টেজ হয় নহয় জানো বাকি যদি 5% আমি 70 80 মাৰ্কসৰো যদি কৰো হাই সেকেন্ডাৰী মাৰ্কস বা ডিএলএড মাৰ্কস বা বিএড মাৰ্কসত তো এই পাৰ্সেন্টেজ মেকআপ নহয় হে কাৰণে এটা টেটৰ ওয়েটেজত গুৰুত্ব দিয়া হৈছে মই এইখিনতে এটা কথা কব বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ 65 68 70 টেটৰ পাৰ্সেন্টেজ আছে এইটো কথা সিওৰ যে আপোনালোকৰ মেৰিট লিষ্টত নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে 100% নহলেও 90% 95% বুলি ক'ব পাৰি ঠিক আছে ঠিক তেনেকৈ ওবিসি এজন ক্যান্ডিডেটৰ আছিল 276 কাট অফ গৈছিল লাষ্ট মই চালো কিন্তু তেখেতৰ টেটত 62 আছিল মই এটো ধৰা নাই 281 আছে total marks but টেটত 55.330 আছে লোৱেষ্ট গতিকে হেতু ক্যালকুলেট কৰি টেটৰ ডিফাৰেন্স পাৰ্সেন্টেজ কিমান 5.670 হৈ যায় এইটো মই ধৰিছো তেনেকৈ যেতে ক্যালকুলেট কৰা হৈছে ইউপিৰ ক্ষেত্ৰত এইখিনি গৈছে এটা পোষ্ট আমি চালো বন্ধু বান্ধৱীসকল ইউপিত হিমান খুব বেছি পোষ্ট বুলি আমি ক'ব নোৱাৰো সো কি কম এতিয়া ফিগাৰ ক'বলৈ আমাৰ হাতত 100% যেনেকৈ ডিডব্লিউ হাতত তথ্য আছে তেওঁলোক হল কনসাৰ্ন ডিপাৰ্টমেন্ট আমাৰ হাতত এনেকুৱা তথ্য নাই 5 বেছি যাব 4 বেছি যাব তেনেকৈ উধাই মুধাই কৈও হয়তো এখিনি নিমিলিব বাট মোৰ এটি ধাৰণা 2 or 3 or 4 যাব পাৰে প্লাস ঠিক আছে 59779 যেহেতু গৈছিলে তো 62 ৰ পৰা 65 বুলি মই এটা ধাৰণা কৰিছো ঠিক তেনেকৈ 55 যেহেতু ওবিসি আছিল আৰু 3 প্লাস বা প্লাস 3 বা প্লাস 4 ধৰক এসসিৰ প্লাস 3 বা প্লাস 4 ধৰক হেতু মতে এটা হয় এলপি ল বন্ধু বান্ধৱীসকল ঠিক আছে এলপি এই মেৰিট লিষ্ট মই উলিয়াইছিলো এই হেখিনি ঠিক আছে তাৰ সত আপোনাৰ মই চালো এজন ক্যান্ডিডেটৰ লোৱেষ্ট দি আছিল 60.67 আনৰিজাৰ্ভৰ তেখেতৰ
85% যেতিয়া কৰিছোঁ 51.567 ওলাইছে DLEDত তেখেতৰ আছিলে 89.85 5%ত ইমান ওলাই আৰু হাই চেকেণ্ডেৰীত আছিলে তেখেতৰ 67% তো ইনটু 5 কৰিলে 5% to 3.350 সো কাট অফ হৈ যায়গৈ 59.409 মই তেনেকৈ ধৰিছো এই বস্তুটো যাৰ লোৱেষ্ট আছে টেটত সেই বস্তুটো মই ক্যালকুলেট কৰিছো সো 59.409 আছে এলপিত আনি যাবৰ ওবিসিত গৈছে 54.558 এতিয়াৰ ক্যালকুলেশন মতে বাট তেতিয়া মার্কস বেলেগ আছিল টোটাল ক্যালকুলেশন ইয়াৰ লগত নিমিলিব তেতিয়াৰ মই জাস্ট দ্যাট ইজ ফৰ ইনফৰমেশন আৰু এনালাইসিস পারপাস অনলি ঠিক তেনেকৈ এসসিৰ গৈছিল 54.261 আৰু এসটিপিৰ 53.711 সো বন্ধু বান্ধৱীসকল এলপিত আমাৰ কিমান পোষ্ট আছে আমি চাব লাগিব নহয় জানো ধুবুৰী ডিস্ট্ৰিক্টত আৰু এটা কথা বেছি পোষ্ট আছে বাট ওবিসিৰ বহু পোষ্ট থকাৰ কাৰণে ওবিসি ক্যান্ডিডেটস সকলে বহুত ইয়াত এপ্লাই কৰা বুলি আমি কিছু কথা গম পাইছো So let's come to the post details. LPS SMS mediumত কথা পাতো আনি যাবত 76 আছে আৰু ইয়াতকৈ বহুত হৰ সংখ্যক আছে ওবিসি গতিকে বহুতো ওবিসি ক্যান্ডিডেট এটাত এপ্লাই কৰিছে পোষ্টও আছে তো SC 28 তেনেকৈ STP 78 T types 11 PWD 12 ST hills 18 ST plain 78 total 335 পোষ্ট হৰ সংখ্যক পোষ্টে আছে হেতু মতে যদি হয় SC যেহেতু 54 ইয়াত লাস্ট গৈছিলে আমি ধাৰণা কৰিব পাৰো এতিয়া বহুতে এপ্লাই কৰিছে বুলি আমি গম পাইছো যেতিয়া এটো আমি +3 বা 4 আমি ধৰি লব লাগিব বন্ধু বান্ধৱ মিনিমাম ঠিক আছে তো 57 58 মিনিমাম বুলি ধৰি লৈছো আনৰিজাৰ্ভৰ মোটামুটি এপ্লাইও বহুত হৈছে ইয়াত বহুত ক্যান্ডিডেটস কৰিছে আৰু কিছুমান হয়তো বিভিন্ন এটা আমি গম পাওঁ যে ৰিমোট বুলি ভাবে কিছুমান ধুবুৰী ডিস্ট্ৰিক্ট বহুত দূৰ বুলি দূৰ এসাইড হৈ যায় হয় নহয় এসুকৰ পৰা বেলেগ সুক হৈ যায় হেতু কাৰণে হয়তো কিছুমান এপ্লাই কৰাও নাই কিন্তু লাস্ট যেটো 59.409 হৈছিলে এবাৰ পোষ্ট অনুপাতে আৰু কিমান এপ্লিকেশন হৈছে হেতু অনুপাতে যদি আমি চাও ইয়াত কাট অফ +2 বা +3 যাব পাৰে 62 63 এটা অনুমান ওবিসিৰ মকলো ঠিক তেনেকৈ এসসিৰ +2 বা +3 আৰু এসটিপিৰ +2 বা +3 ইয়াত কল বেছি যাব যেটো 54 লাস্ট আছিল এবাৰ +2 তকৈ +3 বুলিয়ে ক'ব লাগিব বন্ধু বান্ধৱীসকল গতিকে এটা কথা লাষ্টত ক'ব বিচাৰো যদি টেটৰ ভাল মার্কস আছে ভাল পার্সেন্টেজ যদি আপোনালোকে একুয়ায়ার কৰিছে গেইন কৰিছে তেতিয়াহলে চিন্তাৰ কোনো কাৰণ নাই যেটো ওয়েটেজ বেছি টেটত আছে আৰু টেটত যদি কম মার্কস আছে তেতিয়াহলে হয়তো মেৰিট লিষ্টত আৰ সম্ভাৱনা অলপ কমিব বাট টেটত ভাল মার্কস যদি আছে ভাল পার্সেন্টেজ বাকি মার্কস বিলাকৰ যেটো ওয়েটেজ কম আপোনালোকৰ মেৰিট লিষ্টত অহাৰ সম্ভাৱনা বেছি থাকিব সো আজিলৈ ইমানই আপোনালোকে যদি কিবা নতুন তথ্য পাই কমেন্টত জনাব Thank you very much. Shubhratri.